নমস্কাৰ বন্ধুসকল, মোৰ চেনেল জুন ষ্টেপলৈ আজি আকৌ পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম চিগাৰেট খালে কেনেকৈ আমাৰ কাৰণে হাৰ্মফুল। এনে আমি চবেই শুনি থাকোঁ যে চিগাৰেট খালে হাৰ্মফুল হয়, কিন্তু কেনেকৈ হাৰ্মফুল হয় সেই বিষয়ে অলপ জানিম আজি। চিগাৰেটত আপোনাৰ প্ৰায় 4000 কেমিকেল আছে। 4000টা বেলেগ বেলেগ কেমিকেল থাকে। চিগাৰেটটো যেতিয়া এটা মানুহে খায় তেতিয়া কি হয়, তাত এটা নিকটিন বুলি এটা বস্তু আছে। সেই নিকটিনটো যি আমাৰ ব্ৰেইনত যায়গৈ, ব্ৰেইনত গৈ পেলাই কি হয়, আমি যে সুখ অনুভৱ কৰোঁ, আমি দুখ অনুভৱ কৰোঁ, আমি যেতিয়া সুখ অনুভৱ কৰোঁ এটা ডপামিন, চেৰ'টিন, এইবিলাকক নিউৰ ট্ৰান্সমিটাৰ বুলি কয়, এইবিলাক ৰিলিজ হয়। এইবিলাক ৰিলিজ হ'লে আমি সুখী অনুভৱ কৰোঁ, ফিল গুড হৰমন বুলি কয় এইবিলাকক। যেতিয়া আমি নিকটিনটো লওঁ, নিকটিন লোৱাৰ পিছত আমাৰ ব্ৰেইনত সেই ৰিচেপ্টৰবিলাকত য'ত নেকি এটা প্ৰ'টিন বাইণ্ড হয়, তাত সেই প্ৰ'টিনটো সলনি সেই নিকটিনটো বাইণ্ড হৈ যায়। যেতিয়া সেই ৰিচেপ্টৰটোৱে সেই নিকটিনটো বাইণ্ড কৰি লয়, তেতিয়া আমাৰ সেই ডপামিন হৰমনটো ৰিলিজ হয়, যিটো আমি ফিল গুড হৰমন বুলি কওঁ। এতিয়া কি হয়, সেইটো খুব বেছি 2 ঘণ্টামান কাৰণে থাকে। তাৰপিছত সেইটো লিভাৰেদি গৈ সেইটো ইউৰিন লগত এক্সক্ৰিট হৈ যায়। যে সেইটো এক্সক্ৰিট হৈ যাব, আমাৰতো সেই যিটো আমাৰ ফিল গুড হৰমন হৈ আছিলে সেইটোতো আকৌ আগৰ নিচিনা হৈ যাব, নৰ্মেল হৈ যাব। তো তেতিয়া মানুহে কি কৰে, আকৌ ষ্টাৰ্ট দিয়ে খাবলৈ, যাতে সেই ফিল গুড হৰমনটো বাৰে বাৰে তেওঁ ফিল কৰিব পাৰে। সেই তেনেকৈ মানুহৰ এডিকশ্যন আৰম্ভ হয়। আচলতে এটা চিগাৰেট খালে কোনো মানুহ বেমাৰ নহয়, কিন্তু এনেকুৱা মানুহ খুব কম আছে যোনে জীৱনত অকল এবাৰেই এটা চিগাৰেট খালে আৰু চিগাৰেট সি নুচুলে। 99% কেছত যোনে চিগাৰেট এবাৰ আৰম্ভ কৰে সি সেইটো এৰিব নোৱাৰে। তো সেইকাৰণে চিগাৰেটটো আৰম্ভ নকৰিবই। স্পেচিয়েলি যিখিনি সৰু সৰু ল'ৰা ছোৱালী তাহাঁতক কৈছোঁ মই, বা যিকোনো বয়সতে সেইটো আৰম্ভ নকৰিবই। সেইটো এবাৰ আৰম্ভ কৰিলে সেইটো এৰাটো খুব টান। এতিয়া আমি এইটো ডিছকাছ কৰোঁ যে চিগাৰেটটো কেনেকৈ হাৰ্মফুল। এডিক্টিভ হয় সেইটো গম পালোঁ, কিন্তু কেনেকৈ হাৰ্মফুল, কেনেকৈ চিগাৰেটে এজন মানুহক মাৰিব পাৰে। আমাৰ কি হয়, আমাৰ যিডাল উশাহৰ নলী, তাত চিলিয়া বুলি সৰু সৰু নোমৰ নিচিনা, চুলিৰ নিচিনা কিছুমান নোম থাকে। সেই চিলিয়া নোমটোত আমি যেতিয়া বাইক চলাওঁ, ৰাস্তাত ধূলি খাওঁ, সেই চিলিয়া যিবিলাক, সেইবিলাকে সেই নোমবিলাকে আমাৰ যিডাল উইণ্ড পাইপত যিডাল থাকে, সেই নোমবিলাকত সেই ধূলিবোৰে সেই নোমবিলাকে ধূলিবোৰ এবজৰ্ব কৰি থৈ দিয়ে। এবজৰ্ব কৰি থোৱাৰ কাৰণে আমাৰ যিটো ব্ৰংকিঅল, আমাৰ লাংছৰ ভিতৰলৈ সেই ধূলিবোৰ যাব নোৱাৰে, ৰাস্তাতে ৰখাই দিয়ে তাহাঁতক। কিন্তু যেতিয়া এজন মানুহে বাৰে বাৰে নিকটিন লয়, যেতিয়া আৰু বিভিন্ন তাৰ লগত যিবোৰ কেমিকেল আছে, ইথানল আৰু বহুতখিনি কেমিকেল আছে, সেইবিলাক যেতিয়া লয়, সেই চিলিয়াবোৰ লাহেকৈ ডেমেজ হয়। ডেমেজ হৈ পেলাই লাহেকৈ চিলিয়াবোৰ মৰি যায়। তেওঁলোকে এটা সময়লৈকে ৰিকভাৰ কৰে, কিন্তু তাৰপিছত সেই চিলিয়াবিলাক মৃত্যু ঘটে চিলিয়াবিলাকৰ। আৰু যেতিয়া সেই চিলিয়াবিলাকৰ মৃত্যু ঘটে, সেই নোমবিলাকৰ যিডাল আমাৰ উইণ্ড পাইপত থাকে, তেতিয়া কি হয়, তাহাঁতি আৰু সেই ধূলিবিলাক বা চিগাৰেটৰ ধোঁৱাবিলাক ৰখাবলৈ কোনো নাথাকে তেতিয়া, কাৰণ তাহাঁতি মৰি যায় সেই নোম নিচিনা যিবিলাক ষ্ট্ৰাকচাৰ। তো তেতিয়া কি হয়, সেইবিলাক ধূলিবোৰ ডাইৰেক্ট গৈ লাংছত জমা হৈ গৈ থাকে। তাৰপিছত উশাহ ল'বলৈ দিগদাৰ হয়। তাৰপিছত এটা টাইমত গৈ পেলাই সেইবিলাক সৰু সৰু যিবিলাক তেজৰ হীৰা আছে আমাৰ লাংছত, তাত গৈ জমা হয়। তেতিয়া ব্লাড ক্লটিং হয়। ব্লাড ক্লটিং হ'লে একতো আপোনাৰ অভিয়াছলি হাৰ্ট এটেক আহিব পাৰে। হাৰ্ট এটেক হৈ মানুহ ঢুকাব পাৰে। আৰু যদি হাৰ্ট এটেক হৈ নুঢুকায়ো, তেতিয়াও সেইবিলাক ব্ৰংকিঅলিত লাংছত সৰু সৰু কিছুমান মোনা নিচিনা থাকে, সেইবিলাকক ব্ৰংকিঅলি বুলি কয়। তাত জমা হৈ গৈ থাকি তাত তাত বস্তুটো হাৰ্ম কৰে। লাষ্টত গৈ সেইটো উশাহ ল'বলৈ তাত দিগদাৰ হয়, শ্বাস প্ৰশ্বাসৰ নলীৰ কাৰণে সেইটো তাত দিগদাৰ হয়। আৰু লাষ্টত গৈ সেইটোক ক্ৰনিক পুলমনাৰী ডিজিজ বুলি কয়। আৰু সেইটো ক্ৰনিক পুলমনাৰী ডিজিজ যাৰ হয়, তাৰ আৰু সেইটো ৰিকভাৰ হোৱা আশা খুব টান। আৰু ছেকেণ্ডলি আমি শুনি থাকোঁ যে চিগাৰেট খালে লাং কেঞ্চাৰ হোৱা চান্স থাকে। এতিয়া লাং কেঞ্চাৰ কেনেকৈ হয়? চিগাৰেটটোত কিছুমান এনেকুৱা পদাৰ্থ থাকে যিখিনি আমাৰ DNA চেঞ্জ কৰিব পাৰে। যিটো আমাৰ DNA আমাৰ যিটো চেল থাকে, DNAত কিছুমান ইনফৰ্মেশ্যন থাকে যে আমাৰ কেতিয়া চেল গ্ৰ'থ হ'ব। আমাৰ যে কোষবোৰ যে আমি এতিয়া সৰুৰ পৰা ডাঙৰ হ'লোঁ, সেইটো এটা নৰ্মেল গ্ৰ'থত গৈ আছে। সেইবিলাক মেমৰি DNAত থাকে, যে মানুহটো কিমান ওখ হ'ব, কিমান শকত হ'ব, বা তাৰ চকুটো কিমান শক্তিশালী হ'ব, বা সি কেনেকুৱা ধৰণৰ হ'ব, চুলি কেনেকুৱা হ'ব, সেইবিলাক DNA মেমৰিত থাকে।
যেতিয়া সেই DNA টো অল্টাৰ হয় বা সেই কেমিকেলখিনি যেতিয়া DNA টো হেম্পাৰ কৰাৰ পিছত সেই মানে সেই আমাৰ এবনৰ্মেল গ্ৰ'থ হ'ব ধৰে, এবনৰ্মেল চেল গ্ৰ'থ। আচলতে এবনৰ্মেল চেল গ্ৰ'থটোকে আমি কেঞ্চাৰ বুলি কওঁ। তো তেনেকৈ চিগাৰেট খালে আপোনাৰ লাং কেঞ্চাৰ হোৱা চান্স থাকে। চ' সেয়াই আজি আছিলে ভিডিঅ'টো। তো সেইকাৰণে চিগাৰেট যদি কোনোবাই ষ্টাৰ্ট কৰিম বুলি ভাবিছে, নাখাব, বহুত হাৰ্মফুল বস্তু। আপোনাৰ পৰিয়ালৰ কথা চিন্তা কৰক। চ' আজিলৈ সিমানেই, ধন্যবাদ।